30 डिसेम्बर आरो 1 जानुवारिखौ नोजोर होनानै चिरां जिल्ला बेंगिरि नरेन्द्र कुमार साहानि खौरांगिरि मेल। हटेल आरो लावखार ओंखाम जाग्रानि बिगोमाफ्रा जौ लोंनानै गारि सालायनो नागिरनायखौ बादा होनांगौ। हटेल आरो लावखार ओंखाम जाग्रा थावनिफोराव नायबिजिरनाया सोलिबाय थागोन। लावखार ओंखाम जाग्रा थावनिफ्रा बेलासिनि 5 रिंगानि उनाव बन्द जानांगोन। दै गोनां लावखार ओंखाम जाग्रा थावनिफोराव SDRF हानजा दोननाय जागोन। साखा खबनै गारि सालायग्रा आरो गाखोग्रा सानैबो हेलमेट गाननांगौ। फारसेथिं जौ लोंनानै गारि सालायब्ला 10,000 रां जुरिमाना आरो 6 दान जोबथेसालि आरो गारि सालाय फोरमानलाइखौ केन्सेल खालामनाय जागोन। नमस्कार, आज एटू संवाद मेल आमी এই কারণে পাতিছো যে 31 और 1 জানুয়ারি এটাও এক্সিডেন্ট নোহোৱাৰ কাৰণে আমি কেনেকুৱা ব্যৱস্থা লৈছো এইটো বিৱৰণ দিব বিচাৰিছো। এতিয়া আমি আজি प्राय आमार होटल बा पिकनिक स्पॉट बा एनेकुआ स्टेक होल्डर जो मानुबिलाके मद खाए बा एनेकुआ प्रोबेबिलिटी बेसी थाके इटो स्टेक होल्डर लगत आमी मीटिंग पातिसु तात आमी विभिन्न डिसिजन लइसु। प्रथम होल जे आमार लक्ष्य होबो जे ड्रंक ड्राइविंग 0% आमी इटू डिसाइड करिसु जे ड्रंक ड्राइविंग होबो ना लागे। এই কারণে হোটেল বিলাকত আৰু পিকনিক কমিটিক আমি নিৰ্দেশ দিছো যে এইটো তেওঁক চাব লাগিব আৰু তেওঁক বাৰে বাৰে এইটো এনাউন্স কৰি থাকিব লাগিব যে এইটো ড্ৰাইভাৰ বিলাকক ড্ৰাংক ড্ৰাইভ কৰিব নোৱাৰে। আৰু আমি এই কারণে আমি বিভিন্ন এনফোর্সমেন্ট স্টেপস এতিয়া আৰম্ভ কৰি দিছো। प्रथम होल जे आमार जिमान पिकनिक स्पॉट आसे बा जिमान होटल बिलाक आसे तात आमी नाका चेकिंग और मजिस्ट्रेट डिटेल कोरी पेलाइट DTO और एक्साइज टीम बनाई दिसु तेउ एटू चेकिंग करी थाकिब और जिमान पिकनिक स्पॉट आसे तेउ एटा निर्दिष्ट समय मते एटू बंद करिब लागिब। আজি আমি ডিসাইড কৰিছো যে আবেলি 5টা পৰা পাছত পিকনিক স্পট বন্ধ কৰিব লাগিব। মই আশা ৰাখিছো যে আপুনি এটু ওয়াইড স্প্রেড এটু পাবলিসিটি কৰিব এইটো সন্দৰ্ভত। আৰু যেনে আমাৰ কিছুমান পিকনিক স্পটস আছে তাত এতিয়াও वाटर बॉडी আছে তাত ড্রাউনিং ডেথ হ'ব পাৰে। এনেকুৱা ঠাইত আমি SDRF টিম বিলাক ডিটেইল কৰিম তাকি ইটো প্ৰিভেন্ট কৰিবৰ কাৰণে। আৰু হোটেল বিলাকত আমি এটা নিৰ্দেশ দিছো যে যদি হোটেলত ইটু মদ বিলাক লাইসেন্স আছে মদৰ লাইসেন্স আছে তাত ড্ৰাইভাৰক ইটু ড্ৰাংক তেও ইটু এলাউ নকৰিব। আৰু যদি ড্ৰাইভাৰ ড্ৰাংক আছে তেওঁক আমি এটা সেট অফ ড্ৰাইভাৰ্স নিজে ৰাখিবলৈ ইটু নিৰ্দেশ দিছো যে তেওঁ হোটেল বিলাকে বা পিকনিক স্পট বিলাকে এটা কিছুমান ল'ৰাখিনিক যে ড্ৰাইভিং লাইসেন্স যাৰ আছে তেওঁক ইটু ৰখিব তাত ল'ৰাখিনি থাকিব। আৰু যদি ড্ৰাইভাৰ বিলাক ড্ৰাংক আছে তাত কিছুমান চাৰ্জ ইটু দি পেলাই তেওঁ ইটু ড্ৰাইভাৰক ফেচিলিটি ইউজ কৰিব পাৰিব। গতিকে আমাৰ ড্ৰাংক ড্ৰাইভিঙৰ फाइन एटी मैं उल्लेख करिब विचारिछु। फाइन होल पनिशमेंट 1000 रुपीज फाइन 10,000 रुपीज फाइन 6 months imprisonment and
cancellation of driving license. তো এইটো বেছি ডাঙৰ এইটো ফাইন আছে। তো এই কাৰণে মই ভাবিছোঁ যে আমি যদি মানুহক এইটো এনেকুৱা অপশ্যন দিওঁ যে তেওঁ নিজে কিছুমান চাৰ্জ দি পেলাই তেওঁ এটা ড্ৰাইভাৰ এদিনৰ কাৰণে ড্ৰাইভাৰ হায়াৰ কৰিব পাৰে, তেওঁ মোৰ মতে তেওঁ লৈ ল'ব। ইয়াৰ পিছত আমি টু হুইলাৰ্ছ কাৰণে আমি ড্ৰাইভাৰ আৰু পিলিয়ন ৰাইডাৰ দুজনকে আমি হেলমেট চেকিং কৰিম, আৰু যদি তেওঁ হেলমেট পিন্ধা নাই তেতিয়াহ'লে আমি আইনমতে এইটো ষ্টেপছ ল'ম। আমাৰ এইটো চিৰাঙৰ পাব্লিকত এটা অনুৰোধ আছে যে যদি তেওঁ পাৰে তেওঁ ঘৰত চেলিব্ৰেট কৰিব পাৰে, যদি তেওঁ বাহিৰত চেলিব্ৰেট কৰিব বিচাৰিছে তেতিয়াহ'লে ড্ৰাইভাৰ্ছক ড্ৰাংক হ'ব নিদিয়ে। আৰু আমি প্ৰশাসন, পুলিচ, DTO, এক্সাইজৰ পৰা আমি ৰেডি আছোঁ। আমি আমাৰ দুটা সাব ডিভিজনত এটা ব্ৰেথ এনালাইজাৰ মেচিনো আছে, আমি ইয়াৰ ইউজ কৰিব আৰম্ভ কৰি দিছোঁ। DTO ফালৰ পৰা আমি বিভিন্ন ধৰণৰ এৱেৰনেছ প্ৰগ্ৰাম লৈছোঁ, আৰু পিকনিক স্পটত আমি এনেকুৱা বেনাৰখিনি এতিয়া লগাই দিছোঁ যে ড্ৰাংক ড্ৰাইভিং কৰিব নোৱাৰে, আৰু এনেকুৱা হেলমেট পিন্ধিব লাগে, ছিট বেল্ট পিন্ধিব লাগে। আমাৰ এটা হোৱাটছএপ নম্বৰ আছে, তাত মানুহে জেনেৰেল পাব্লিকে এইটো কমপ্লেইন কৰিব পাৰে যে এনেকুৱা ট্ৰাফিক নিয়মবিলাক পালন হোৱা নাই। আৰু আমি এৱেৰনেছ কৰি আছোঁ। আমি এইটো আমাৰ লক্ষ্য আছে যে এটাও এক্সিডেণ্ট এতিয়া এবাৰ 31 বা 1 জানুৱাৰীত আমি এটাও এক্সিডেণ্ট হ'ব নিদিওঁ। এইকাৰণে আমাৰ পিকনিক স্পট কমিটি, আমাৰ হোটেলবিলাক তেওঁক আমাক এইটো এশ্বৰেঞ্চ দিছে যে তেওঁ আমাক কোঅপাৰেট কৰিব, আৰু আমি প্ৰশাসনৰ ফালৰ পৰা এনফৰ্চমেণ্ট কৰিম। ইয়াৰ বাদ দি আমাৰ দুটা ডিফাৰেণ্ট ইছ্যু আছে। কালি আমাৰ এটা মাইক্ৰ' ফাইনেন্স প্ৰগ্ৰাম আছে 1:30 PM পৰা, এইটো পেৰেড গ্ৰাউণ্ডত হ'ব। আৰু অহা মাহত আমি নেশ্যনেল ভোটাৰ্ছ ডে 25 জানুৱাৰীক আমি চেলিব্ৰেট কৰিম। এই কাৰণে বিভিন্ন ধৰণৰ আমি প্ৰগ্ৰাম কৰিম। ইয়াৰ উল্লেখ আমাৰ ইলেকশ্যন অফিচাৰে কৰিব এবাৰ। পিকনিক স্পট মদ বিক্ৰী কৰিব নোৱাৰে, আৰু আমি এইটো এক্সাইজক কৈছোঁ যে এনেকুৱা যদি আছে তেওঁক ৰেড কৰি পেলাই তেওঁ এইটো বন্ধ কৰিব পাৰে। ইনফেক্ট আমি পুলিচ এতিয়া বিভিন্ন ধাবাবিলাকত এতিয়া এইটো ৰেডবিলাক কৰিছে, আৰু এনেকুৱা যদি উইদাউট লাইচেঞ্চ তেওঁ মদ বিক্ৰী কৰিছে তেওঁৰ বিৰুদ্ধে ষ্টেপ লৈছে। এইটো আমি উইল টেক একশ্যন। আজি একশ্যন